আপোনাৰো দামী দামী প্ৰটিন ল'বলৈ ইচ্ছা কৰে নেকি কিন্তু পইচাৰ বাবে ল'ব নোৱাৰে তেন্তে এই ভিডিঅ'টো শেষলৈ চাই থাকক তো হেল্ল' বন্ধুসকল মোৰ নাম উদ্ধৱ দাস আৰু আপোনালোকে চাই আছে ফিটনেছ সলিউশ্যন ওজন বঢ়াবলৈ বা মাচুল গঢ়াবলৈ প্ৰটিন বহুতে দৰকাৰী আজি আমি আলোচনা কৰিম ঘৰৰ খাদ্যৰ মাজেদিয়ে শৰীৰত দৰকাৰী হোৱা প্ৰটিনৰ মাত্ৰা কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি এজন সাধাৰণ ব্যক্তিক দিনত 2500 কেলৰি আৰু 56 গ্ৰাম প্ৰটিনৰ প্ৰয়োজন হয় আৰু এজন সাধাৰণ মহিলাক প্ৰত্যেক দিনে 2000 কেলৰি আৰু 40 গ্ৰাম প্ৰটিনৰ দৰকাৰ হয় তো আজি আমি আলোচনা কৰিম সেইবোৰ বস্তু যি বস্তুত প্ৰটিন আৰু এনাৰ্জি পোৱা যায় ঘৰৰ খাদ্যতে কিন্তু তাৰ আগত আপুনি যদি নাজানে আপোনাৰ শৰীৰৰ কাৰণে কিমানখিনি প্ৰটিনৰ প্ৰয়োজন তেন্তে আপোনাৰ এতিয়া বৰ্তমানৰ ওজন পূৰণ 0.8 দি কৰি দিব যেনে ধৰক আপোনাৰ ওজন 65 কেজি আছে 65 ইনটু 0.8 কৰি দিব তেতিয়াহ'লে ৰিজাল্টটো ওলাই যাব আপোনাৰ কিমানখিনি প্ৰটিন ল'ব লাগে দিনত তো ঘৰতে ভাল প্ৰটিন ল'বলৈ হ'লে 6 নম্বৰ বস্তুটো হ'ল গাখীৰ 100 গ্ৰাম গাখীৰত প্ৰায় 3.4 গ্ৰাম প্ৰটিন পোৱা যায় তেন্তে যদি আপুনি 1 লিটাৰ গাখীৰ প্ৰত্যেক দিনে খায় তেন্তে আপুনি 34 গ্ৰাম প্ৰটিন পাব দিনত লগা প্ৰটিনৰ আধা গাখীৰৰ পৰাই পাই যাব ইয়াৰ পিছত 5 নম্বৰটো আহিল কণী কণীত 6 গ্ৰাম প্ৰটিন থাকে কিন্তু কণীৰ যিটো বগা ভাগ থাকে তাতে প্ৰটিনৰ মাত্ৰা বহুত বেছি পোৱা যায় প্ৰায় 75% তো বেছি প্ৰটিন কণীৰ বগা ভাগটোতে পোৱা যায় ইয়াৰ পিছত 4 নম্বৰ বস্তুটো হ'ল দৈ দৈত ফেট আৰু প্ৰটিন বহুত মাত্ৰাত পোৱা যায় 100 গ্ৰাম দৈৰ পৰা 10 গ্ৰাম প্ৰটিন পোৱা যায় গতিকে দৈত প্ৰটিন আৰু ফেটৰ মাত্ৰা সম্পূৰ্ণ কৰাত ভাল উপায় ইয়াৰ পিছত 3 নম্বৰত আহিল বিনত খালি প্ৰটিনে নাথাকে ইয়াৰ বাহিৰেও বেলেগ বেলেগ বস্তুও পোৱা যায় 100 গ্ৰাম বিনত প্ৰায় 21 গ্ৰাম প্ৰটিন পোৱা যায় যি বহুত হয় আপুনি একেলগে 100 গ্ৰাম খাব নোৱাৰিলেও প্ৰায় 50 গ্ৰাম এভাৰেজটো খাব পাৰিব তেতিয়াহ'লে আপুনি 7 গ্ৰাম প্ৰটিন পাই যাব ইয়াৰ পিছত আহিল 2 নম্বৰ মাছ 100 গ্ৰাম মাছৰ পৰা প্ৰায় 22 গ্ৰাম প্ৰটিন পোৱা যায় আৰু 206 কেলৰি পোৱা যায় মাছত ফেটৰ মাত্ৰা অধিক পৰিমাণে পোৱা যায় 100 গ্ৰাম মাছৰ পৰা 22 গ্ৰাম ফেটো পোৱা যায় ইয়াৰ পিছত 1 নম্বৰত আহিল পনীৰ 100 গ্ৰাম পনীৰৰ পৰা প্ৰটিনৰ মাত্ৰা প্ৰায় 25 গ্ৰাম পোৱা যায় আৰু প্ৰটিনৰ লগতে ইয়াত বহুত পৰিমাণে ফেটো পোৱা যায় যদি আপুনি 100 গ্ৰাম পনীৰ খায় তেন্তে মনত ৰাখিব ইয়াৰ লগতে 33 গ্ৰাম ফেটো খাই আছে তো বন্ধুসকল এয়া আছিল ঘৰতে উপযুক্ত প্ৰটিন কেনেকৈ ল'ব তাৰ সঠিক উপায় ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কিবা জানিব থাকিলে কমেণ্টত জনাব আৰু আপোনালোকৰ সেইসকল বন্ধুলৈ শ্বেয়াৰ কৰি দিব যি পইচাৰ বাবে বজাৰৰ পৰা দামী দামী প্ৰটিন ল'ব পৰা নাই ধন্যবাদ জয় অসম।